কুলাঙ্গার মূর্খতাতে আজি সমগ্র পৃথিৱী এভাগৰ পৰা ধ্বংস হ'ব লাগিছে মোক ক্ষমা কৰক পিতা কুলাঙ্গার তাই মোৰ পুত্ৰ হৈ কুকৰ্মত লিপ্ত হলি কবিৰ শাস্ত্ৰজ্ঞান ইয়ালৈকে ললি পিতা তোৰ দুটকীয়া গুণময়ী নোহোৱা কৰি দিম পিতা যা মোৰ সন্মুখৰ পৰা আঁতৰ হৈ পিতা মই মোৰ ভুল শতবাৰ কৰিছো স্বীকাৰ কিন্তু পিতা ইও যে এক কৰ্মৰ ফল পিতা কৰ্মৰ ফল কি কৰ্মৰ ফল মোৰ চাৰি পুত্ৰই মোৰ কথা মানি সাংসাৰিক হৈ সৃষ্টিটো মান বঢ়াইছে আৰু তোক সংসাৰ কৰিবলৈ কোৱাত মোৰ কথা হেয় জ্ঞান কৰি নিজকে জ্ঞানী বুজাইছ তোক মই ক্ষমা নকৰিম নৰাধম তোক মই প্ৰমাণ কৰিম দৈত্য বংশত জন্ম হৈ সাংসাৰিক হৈ 3 যুগ ধৰি মধ্যত থাকিবি মোৰ ব্ৰহ্মখাপ শিল পাতি মোৰ ব্ৰহ্মখাপ শিল পাতি আপুনি সৃষ্টিকৰ্তা পিতা আপোনাৰে পুত্ৰক ক্ষমা নাই কুলাঙ্গাৰ পুত্ৰ মোৰ ব্ৰহ্মখাপ নহয় কন্দন মোৰ ব্ৰহ্মখাপে তোক কৰক ভস্মী মোৰ ব্ৰহ্মখাপ নহয় কন্দন এই কুলাঙ্গাৰ দূৰ হ মোৰ সন্মুখৰ পৰা পিতা মোৰ হাজাৰ বছৰ তপস্যাৰ সাধনাৰ ফল নিমিষতে তুমি ধূলিসাৎ কৰি দিলা হে প্ৰভু নাৰায়ণ কিদৰে পিতৃ পুত্ৰক ব্ৰহ্মখাপ কৰিছে প্ৰদান পিতা আপোনাৰ ব্ৰহ্মখাপ শিৰ পাতি মই কৰিছো গ্ৰহণ কিন্তু পিতা ইয়াৰ পৰা উদ্ধাৰৰ এক উপায় কৰক সত্য যুগত পূৰ্ণিমাৰ নাম ৰজা
হঠাৎ রমণীকে বিবাহ করে ত্রেতা যুগত বিবেকন নামের রাক্ষ কোন জন্ম হই জনাজাত হল। তারপর পিতা হকুনি নামের জন্ম হল। ধর্ম অধর্ম বিষয় নকরি কুরুক্ষেত্র রণর শিখতে মুক্তি লাভ করি আর করি হাজার বছর ধরে শ্রবণ কীর্তন করি পুনর্খাস্ত জ্ঞান লাভ করি। পিতা আপনার ব্রহ্মখাপ নত হিরেময় করিছু গ্রহণ, কিন্তু পিতা যাবর সময়ত এই পুত্র রবি খাপ তুমি লক্ষ্মীপতি পিতা আজি হন্তে নর সমাজত তুমি পূজ্য হয় নমা তোমার নামতে আজি হন্তে নহব কোনো চাপ যজ্ঞ মন্ত্র উচ্চারণ। কর্ম দুঃখত ময়ু অন্ধকার চোখ গলু পুত্র প্রজাপতি কি হল আপনার? তোমার বিনবাদ্য সকল ভূমিত পৰি আছে কিয়? প্রভু মোৰ ভুল হৈ গল। বিপদৰ সময়ত দেখা দিয়াৰ বাবে সাৰ্থক হল আজি নাৰদৰ জনম। পিতাই মোক ব্ৰহ্মখাপ কৰিছে প্ৰদান। তিনি যুগ ধৰি মই মন্তত গৈ সাংসাৰিক জীৱন যাপন কৰিব লাগিব। প্রভু পুত্র মুখ ব্রহ্মখাপ করিলে প্রদান চিরদিন পূজ্য হইল মই মানব সমাজত। মোৰ নামত নাই প্ৰভু পূজা পাতল যাগ যজ্ঞ। বিকল ব্ৰহ্মখাপত মই হলো পতিত। পিতা পুত্ৰ কিয় ব্ৰহ্মখাপত লিপ্ত হল? দেৱৰী তোমার ব্রহ্মখাপ আমি সময় করিম খন্ড, কিন্তু প্রজাপতি আপনার অভিশাপ থাকিব ধরা। মোর কত অপরাধ মার্জনা করিব। হয় দেবতাই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে। মহাপ্ৰলয়ৰ সময়তে সেই সকলো বিলাক বেদ শাস্ত্ৰ লৈ
মহাসাগৰৰ জলাধাৰ মাজতে দুখ মানি থাকিব গতিকে হয় দৈত্যকে নিধন কৰি বেদ শাস্ত্ৰ উদ্ধাৰ কৰি এই সৃষ্টি ৰক্ষা কৰক প্ৰভু ৰক্ষা কৰক পিতা এতিয়া মই আমার সকল চেষ্টা বিফল হল ভয় দৈত্য বেশ নষ্ট সকলবোৰ ধৰা পৰিব যেনে তেনে আমি বেশ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহ'লে পাছৰ কল্পত মানৱে জ্ঞান লাভৰ পৰা বঞ্চিত হ'ব গতিকে দোষ নকৰিব ভাগ্য লিখনটো নহয় ক্ষমা কৰি দিব মই আপোনাৰ বাক্য পালন কৰিব নোৱাৰিলো প্ৰভু প্ৰজাপতি দোষ কাৰোৱেই নাই ই এক কৰ্ম হয় আজি ভাগ্য লগ্নি নাই কিন্তু সৰস্বতী এতিয়াও আছে গতিকে আমি তেনে তেনে বেশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব গতিকে এতিয়া দুখ কৰাৰ সময় নহয়
Ate mo iyon ang doktor! Ate mo iyon ang doktor! Dok na বলবো সরাসরি প্রজাপতি আমি 500 প্রজা পরীক্ষা কৰিবলৈ আহিছোঁ আৰু পিতা পুত্ৰ তৰ্ক কৰি ইয়াত পালোঁ হোৱা ঘটনা হৈ গ'ল গতিকে এতিয়া সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ আৰু আমি যাওঁ 500 প্ৰজাৰ ওচৰত বলক প্রভু কর্মদুঃখত অন্ধকাৰত ডুব গলো নাই নাই মোৰ নামত পূজা পাতল যাগ যজ্ঞ চিৰদিন পুণ্য হৰিণু মই মানৱ সমাজত নাই মই চিৰদিন অপূজ্য হৈ ৰলো মানৱ সমাজত চিৰদিন অপূজ্য হৈ ৰলো মানৱ সমাজত